কাৰোবাৰ মিঠা মাতত সকলো দুখ পাহৰি যোৱা যায়। মনৰ ভিতৰৰ কষ্টবোৰো অলপ সময়ৰ বাবে নাইকিয়া হৈ পৰে। তেওঁৰ মিঠা কথা, মৰম ভৰা আচৰণক ভৰসা কৰিয়েই আমি নিজকে সম্পূৰ্ণৰূপে পাহৰি পেলাওঁ। ভাবিলোঁ এয়াই চাগে সঁচা, কিন্তু সময়ৰ লগত ধীৰে ধীৰে বুজা যায় সেই মিঠা কথাবোৰ সঁচা নাছিল। সেইবোৰ কেৱল এটা অভিনয় আছিল। যি শব্দই আগতে আমাক শান্তি দিছিল, সেই একেবোৰ শব্দই পিছত আমাক আঘাত দিয়ে। কাৰণ সেইবোৰত আন্তৰিকতা নাছিল, সেইবোৰত আছিল কেৱল স্বাৰ্থ আৰু মিছা। আমি ভাঙি পৰোঁ কাৰণ আমি তেওঁৰ কথা, তেওঁৰ প্ৰতিশ্ৰুতি, তেওঁৰ মৰম ইত্যাদিক বিশ্বাস কৰিছিলোঁ। ভুল হয় আমাৰ সেইখিনিতেই। শেষত এটা কথাই বুজা যায়, সকলো মিঠা কথা সঁচা নহয় আৰু সকলো হাঁহিৰ আঁৰত ভাল পোৱা নাথাকে। সেয়ে ভৰসা কৰক, কিন্তু অলপ সময় লৈ কৰক। কথাত নহয়, কামক আৰু ব্যৱহাৰক বিশ্বাস কৰক। কাৰণ সঁচা মানুহে নাটক নকৰে, আৰু যিয়ে নাটক কৰে তেওঁৰ মিঠা কথাও শেষত বিষ হৈ পৰে।